মাজুলী অভিমুখী যাত্ৰা তেতিয়া ক'বলৈ অলপ দিগদাৰ হ'ল, সেইকাৰণে ভইচতে কৰি দিছোঁ। ডিব্ৰু পাইছোঁহি। ডিব্ৰু মৰাণ অকল বাগান চাহ বাগান। শিৱসাগৰ ওলাওঁতে নেদেখালোঁ আৰু ডিমৌ পাৰ হৈ ৰাজমাহী এখন দেওবৰীয়া বজাৰ। আচলতে ডেইলি বহে নেকি ইমান গম নাপাওঁ, কিন্তু দেওবাৰ দিনা আজি বজাৰ হৈছে। ৰাতিপুৱা বহুত সোনকাল হৈ আছে, কম আছে অলপ দেৰিকৈ আৰু গাইজ মৰাণ বজাৰ ৰাস্তা চকনা পানী গোটেই ৰাস্তা বেয়া। বিভিন্ন এখন দলং পানী খুব চক লগাইছে, পুৰা পানী কালিৰ পৰা বহিছে, পুৰা ফুট মাৰি আছে। বগীবিল দলং পানী চক নাগাইছে, তামাম পানী বাঢ়ি আছে। আমিও ব্ৰহ্মপুত্ৰখন পোৱাহি নাই, ওচৰ পালেহি দেখাম অকণমান জুম কৰি। চক নাগাইছে, পানী কিমান পানী, মানে চবফালে পানীয়ে পানী পানী পানী। ইমান দীঘল বগীবিল দলংখন, আৰু চক না চবফালে কেৱল পানী। মানে এখন ব্ৰহ্মপুত্ৰ নদী বুলি ক'ব নোৱাৰি, আচলতে সাগৰ সদৃশ হৈ আছে বৰ্তমান পৰিৱেশ, চবফালে পানী পানী। এই বাছত আহিছোঁ যিহেতু অলপ দেখাব প্ৰব্লেম হৈছে চবফালে, তথাপিও যিমান পাৰোঁ দেখাইছোঁ আৰু। যিমান দূৰলৈকে চাই চক না একদম মানে চবফালে পানী হৈ আছে, একদম পূৰা ধোঁৱা হৈ গৈছে। মেবি এইফালে যিবোৰ গাঁও আছে চাগে সেই গাঁওবোৰ ডুব গৈছে। গাইজ কি ক'ম আৰু, চবফালে ইমানেই পানী, মানে শিৱসাগৰ ইমান পানী দেখাই নাই। সেইফালে চক না এখন দলং, এতিয়া যে গোটেইখন ইয়াত পানী দি ইমান নদী আছে, নামবোৰ নাজানো কাৰো, একো নৈ নামেই নাজানো। এতিয়া আছোঁ আমি ধেমাজি টাউনৰ পৰা সোমাই আহিলোঁ ভিতৰলৈ, কিন্তু জেগাডোখৰ নামটো ইমান নাজানো। বতৰটো চক না একদম বেয়া, মানে তো ঘৰতে বৰষুণে হ'ব চাগে, তেওঁ পাবলৈ 2 ঘণ্টা বাকী আছে। আহি আছোঁ এতিয়া আছোঁ ঢকুৱাখানাত। ঢকুৱাখানা ৰাস্তাইদি গৈ আছোঁ, আৰু কিমান দূৰ আছে নাজানো, ভাগৰ লাগি গৈছেগৈ বহি বহি। চক নাগাইছে এইফালে ধান, সেইবোৰ আহু ধান নে কি বুলি কৈছে দেই, নাজানো। গোটেই পানী মাজত সৌফালে দাই আছে মানুহবোৰে। আমাৰ ফালে ৰুবই হোৱা নাই, ৰোৱাই নাই, ভালেই পোৱা নাই, কিন্তু এইফালে ধান চক নাও পকিলে। এইবোৰ ধান পকিলে এইবোৰ। মাজুলী সোমালোঁ গাইছ,
এতিয়া আছোঁ মাজুলী জেংৰাই মুখ। এডোখৰ নাজানো প্ৰপাৰ নাম কি, কিন্তু বেগে নেটত চোৱা মতে এইটোৱে পাইছোঁ, মাজুলীৰ জেংৰাই মুখ। তো ফাৰ্ষ্ট গড়মূৰ পাম চাগে, চাব লাগিব, নাজানো কি পাওঁ। তো ভাল লাগিছে, বহুত আশা আছিল মাজুলীলৈ আহিবলৈ, আজি আহিলোঁ। তথাপিও ইমান চাব নাপাওঁ যিহেতু টাইম কম, সেইটো কাৰণে যি পাৰোঁ আৰু বাৰু চাই থাকক আপোনালোকেও আমাৰ লগত। কিন্তু মাজুলী সোমোৱাৰ লগে লগে মানে প্ৰায় মানুহবোৰৰ ঘৰত কি চাংঘৰ দেখিবলৈ পাইছোঁ। মানে আজিকালিতো ইমান চাংঘৰ নাই, কিন্তু ইয়াত মানে প্ৰায় মানুহৰ ঘৰ চাংঘৰেই। এইডোখৰত ইমান এই জেংৰাই মুখৰ এইডোখৰত ইমান দেখা নাই চাংঘৰ, কিন্তু প্ৰথম আমি যোনডোখৰত সোমাইছিলোঁ মাজুলীৰ, সেইডোখৰত প্ৰায় সেইডোখৰ মানুহখিনি মানে চাংঘৰে আছিলে। তো আগলৈ চাই থাকক কেনেকুৱা দেখোঁ। এইবোৰ চব চাংঘৰ এইবোৰ। গাইজ মাজুলী দৰিয়া দলং। ভাল লাগিছে আহি, চব মানে ইমান একা বেকা ৰাস্তাটো বহুত ভাল, আৰু চবফালে সেউজীয়া চবফালে ইমান গছ গছনি, আহি ভাল লাগিছে। স্বপ্নাইটো টাৰ্ণিং। আউনীআটী সত্ৰ সোমাইছোঁ গাইজ। সত্ৰ মানে এইফালে গেটখনেদি সোমাই আহিছোঁ। গাইজ আহি পালোহি আউনীআটী সত্ৰ। ইয়াৰ ভিতৰলৈ সোমাই যোৱা গেটখন। ভৰি ধুই এয়া ভিতৰ ভাগ। ভিতৰ ভাগ। এয়া মেইন মণিকূট জনা ভিতৰলৈ সোমাই যাওঁ, কিন্তু দেখাব পাৰিম নে ক'ব নোৱাৰিম। যাওঁচোন। মনে কৰিব লাগিব ভিডিঅ'।
এইটো হ'ল তুলসী সূতাটো কাঁইট আছে ইয়াত এই তুলসী সূতা আৰু গছবোৰ কিবা কাঁইট আছে ফুটিছে এইটো হ'ল পুখুৰী সত্ৰৰ পিছফালে এইটো পুখুৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী তেওঁ এইটো ঘৰতে থাকে পৰিৱেশটো দেখাই দিছোঁ এইটো হ'ল সত্ৰখন ফুলনি মানে আহি থাক ফুল ইয়াতে পীতাম্বৰদেৱ গোস্বামী থাকে শুনিলোঁ মাছবোৰ আঁতৰি নাযাওক বুলি মনে মনে ভিডিঅ' কৰিছিলোঁ কিন্তু আঁতৰিয়ে গ'ল তথাপিও ভাল লাগিলে মাছবোৰ ইমান ধুনীয়াকৈ খেলি আছে এইবোৰ গোটেই ধান আছে আগৰ দিনৰ কেৰাহী টৌ হয় নাই বৰটৌ এইটো চৰিয়া তাৰপিছত এইটো কি বুলি কৈছিলে চাউল থোৱাটো কি বুলি ক'লা আপুনি কাঠৰ চৰিয়া যেতিয়া দুৰ্ভিক্ষ হৈছিলে তেতিয়া মানে তিনিজনী চাউল পাইছিলে তেতিয়াতো একো দিয়া নাই আৰাধনা কৰিছিলে কেনেকৈ কোচত আনিলে কেনেকৈ থ'বলৈ ক'লে সেই ধৰণে থ'লে বস্তুটো মানে তিনিজনী চাউল তাৰমানে দৌল হৈ যোৱাৰ পৰা তেতিয়াৰ পৰা তেনেকৈ সেইটো মানে চাউলটো আপোনাৰ একেদিনাই খাল বদল কৰিব লাগিব এয়া হনুমান সাক্ষী কৰি দিয়া হয় সেই অনন্ত সজ্জা নাৰায়ণ সেইকাৰণে নাৰায়ণৰ ফটোখন নাখায় এতিয়া শ্ৰী শ্ৰী বাসুদেৱ থান সোমাই আহিছোঁ ইয়াৰ ভিতৰৰ ভাওনা চলি আছে কোন জেগা পিছত চাম হেৰি কেনেকৈ হেৰি আহাই নেকি কি কৈছে দাদা দিনতে ভাওনা ভাওনা চলি আছে শ্ৰী শ্ৰী বাসুদেৱ থান এইটোৱে শ্ৰী শ্ৰী বাসুদেৱ থান বেছি দেখাব নোৱাৰিলোঁ ভাওনা চলি আছে ঘূৰিব মেলিব নোৱাৰিলোঁ বেছি ধৰ্মীয় হোৱা যাত্ৰা আউনীআটী সত্ৰ বাসুদেৱ থান সকলো চাই মেলি এতিয়া ঘৰলৈ বুলি উভতিছোঁ তো বাটত আৰু কিবা মন্দিৰ এটা আছে তাত সোমাব চাগে যদি সময় হয় যিহেতু এতিয়াও বহুত যোৱা বাট আমাৰ ঘৰ যাবলৈ বাকী আছে শিৱসাগৰ আমি মাজুলীৰ পৰাই ওলোৱা নাই তো এতিয়া গৈ আছোঁ আৰু ভাত খোৱা হোৱা নাই দিনটো ক'ৰবাত ভাত খাব ৰখিলৈ এইফালে গাঁওবোৰ প্ৰায় ডুবিছে পানীত মানে যথেষ্ট বৰষুণৰ পানী বাঢ়িছে নদী পানীতকৈ বৰষুণৰ পানী যথেষ্ট বাঢ়িছে সেইবোৰ মানুহে ধান খেতি কৰি দিছে ধান খেতিটো পানী সোমাইছে গাইজ যাওঁতে পানী ইমান নাছিলে এতিয়া যে গোটেইখন পানী ভৰ্তি হৈ গ'ল গোটেইখন পানী গোটেই বাগান চাগান তোমাৰতো পিকচাৰটো অলপ ক'লা আহিছে সেয়া বগীবিল দলং ঘৰ মই হৈছোঁ আৰু দিনটো ঘূৰি ফুৰি বাছত দিহানাম লৈ আছোঁ আৰু গাইছ ইয়াত যে পানী নিমিষত বাঢ়িছে দেই মানে আমি যাওঁতেতো মানুহবোৰৰ ঘৰবোৰ ধুনীয়াকৈ ওলাই আছিলে এতিয়া ঘূৰি আহোঁতে মানে প্ৰায় চোতালবোৰ বুৰি গৈছে মানুহবোৰৰ ইমানেই পানী মানে বাঢ়িছে
চব না গাইজ পৰিৱেশটো চবফালে লাইটিং আৰু পানী যথেষ্ট সোঁত বহুত সোঁত দি আছে পানীত এতিয়া আন্ধাৰত দেখাব অলপ দিগদাৰ হৈছে কিন্তু পানী যথেষ্ট সোঁত দি আছে ৰাতি হ'ল ঘূৰি আহোঁতে হয়তো আমি শিৱসাগৰ এতিয়াতো বগীবিল পাইছোঁহিয়ে শিৱসাগৰ পাবলৈ আমাৰ কমচে কম এতিয়া ৩-৪ ঘণ্টা লাগি যাব ভিডিঅ'টো কাইলৈ আপলোড দিম সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি দিনটো ভালেই লাগিলে চব ইমান ভালকৈ চাব নাপালোঁ কিন্তু যিখিনি দেখিলোঁ যথেষ্টখিনি শিক্ষা লাভ কৰিলোঁ আৰু মানে আউনীআটী সত্ৰৰ যিবোৰ মিউজিয়ামত বস্তু ৰখা হৈছে সেইবোৰ ভিডিঅ' কৰি দেখাব নিদিলে মানে সেইটো তাত নিদিয়ে বুলি ক'লে কিন্তু বাহিৰাৰ যিবোৰ বস্তু আছে তাত দেখাব অলপ হ'লেও দেখাব ট্ৰাই কৰিলোঁ আৰু বাসুদেৱ থানত ভাওনা চলি আছিলে যিহেতু মেইন যিটো ভাওনা মানে ঘৰ তাত থকা যিবোৰ বস্তু সেইবোৰ দেখাব নোৱাৰিলোঁ যথেষ্ট মানুহ আছিল আৰু আকৌ কেতিয়াবা চেষ্টা কৰিম আহিবলৈ আহিলে দেখাম ভালকৈ এতিয়া ইমানেই দেখালোঁ আৰু আপোনালোকে কেনেকুৱা পায় জনাব স্বাগতম ধাবাত এয়া সকলোৰে এসাঁজ কি দেখাব পাৰিলোঁ নাজানো ইমান ভালকৈ চোৱা নহ'ল আৰু ভাত পানী খাই বৈ মেলি আমি চিধা ঘৰলৈকে আহিলোঁ ঘৰত আহি ভিডিঅ' বনাব আৰু মন নগ'ল ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব সকলোৱে লাইক কমেণ্ট শ্বেয়াৰিং ছাবস্ক্ৰাইব কৰি দিব